জনপ্ৰিয় কণ্ঠশিল্পী জুবিনক নীতি শিক্ষা দি বিপদত শিলাদিত্য এবাৰ আসুৰ সমালোচনাৰ পাত্ৰ শিলাদিত্য নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে প্ৰতিখন মঞ্চতে গানৰ মাজতে মাত মাতি গৈছে নৱপ্ৰজন্মৰ হাৰ্টক জুবিন গাৰ্গে পিছে জুবিনৰ এই বিৰোধিতা সহ্য হোৱা নাই হোজাই বিধায়ক শিলাদিত্যৰ বাবে প্ৰথমে শুনক বিধায়কজনৰ মন্তব্য আমি জুবিন গাৰ্গক আমি এজন কালচাৰেল আইকন হিচাপে চাওঁ আৰু এতিয়া বিহুৰ পৰ্ব চলি আছে বিহুৰ গীত গাবৰ কাৰণে তেওঁক গোটেই সমাজ লামডিঙৰ সমাজ মাতিছে তেওঁ শুনিবৰ কাৰণে তাতে তেওঁক লৈ পেলাই ৰাজনীতি কৰিবৰ কাৰণে মাতা নাই আৰু এই কাৰণে তেওঁৰ প্ৰগ্ৰাম তাতে হ'ব জুবিন গাৰ্গক মই এইটোও ক'ম যে সুস্থ পৰিৱেশত যেন তেওঁ গানটো গায় তেওঁ নিজে সুস্থ হৈ পেলাই যেন গানটো গায় তেতিয়াহ'লে কি হ'ব পৰিৱেশটো সুস্থ থাকিব জুবিন গাৰ্গকো মই আহ্বান কৰিছোঁ ভালকে ধুনীয়াকে অসমীয়া সংস্কৃতিক ৰক্ষণাবেক্ষণৰ কাৰণে যিবিলাক ভাল ভাল গান গাব লাগে সেই গান গাওক গানৰ মাধ্যমত আপুনি কি মেছেজ দিব বিচাৰিছে দিয়ক কিন্তু আপুনি লেকচাৰ বাজি নকৰিব কাৰণ সেইবিলাকৰ কাৰণে পলিটিচিয়ান বিলাক আছে শিলাদিত্যৰ এই মন্তব্যৰ পাছতে জাঙুৰ খাই উঠিছে প্ৰতিজন জুবিন প্ৰেমিক সকলোৱে গৰিহণা দিছে শিলাদিত্যক ভিন্ন দল সংগঠনৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে শিলাদিত্যৰ বিৰুদ্ধে এবাৰ আসুৰ ক্ষোভৰ সন্মুখীন হৈছে বিধায়ক শিলাদিত্য ৰাজনৈতিক নেতাই সমাজ ভাঙে শিল্পীয়ে সমাজ গঢ়ে জুবিন গাৰ্গ আমাৰ সকলোৱে আদৰৰ আমাৰ মৰমৰ অতি প্ৰিয় গতিকে গীতেৰে মাতেৰে কথাৰে সমাজ জীৱনক উদ্বুদ্ধ কৰিবলৈ খিলঞ্জীয়া মানুহৰ প্ৰতি অহা ভাবুকিৰ সম্পৰ্কত সজাগ কৰিবলৈ ব্যৱস্থা লৈ আছে সদায় দেখি আহিছোঁ যে অসমখনত ৰাজনীতিকে সমাজ ভাঙে সংস্কৃতিয়ে সমাজ গঢ়ে গতিকে ৰাজনীতিকসকলে সমাজ ভাঙিবলৈ চেষ্টা কৰি থাকিবই কিন্তু সংস্কৃতিয়ে সমাজ গঢ়ি কৰি থাকিব অকল এয়াই নহয় শিল্পীৰ জাতিৰ হকে মাত মতা অধিকাৰত হেঙাৰ হ'বলৈ শিলাদিত্য কোন বুলি প্ৰশ্ন সদৌ অসম ছাত্ৰ সন্থাৰ বাংলাদেশীৰ দালাল শিলাদিত্য গায়কৰ জাতীয় দায়িত্ব থাকিব সামাজিক দায়িত্ব থাকিব সামাজিক দায়বদ্ধতাৰ যাৰ জ্ঞান নাই তেনে সেইসকল ব্যক্তিয়ে তেনেকুৱা ধৰণৰ কথা ক'ব পাৰে বিদেশী বা বাংলাদেশীসকলৰ যে দালাল শিলাদিত্য দেৱে কথাটো কাৰো জানিবলৈ বাকী নাই আৰু সেইকাৰণে আমি শিলাদিত্য দেৱৰ প্ৰতি আমি স্পষ্টভাৱে সকিয়নি দিব খুজিছোঁ অসমৰ সমাজ জীৱনক ভাঙি থান বান কৰিব পৰা এনেকুৱা ধৰণৰ কাম কাজত লিপ্ত নহ'ব কোনো গণতান্ত্ৰিক অধিকাৰ খৰ্ব কৰিব পৰাকৈ শিলাদিত্য কোন এই প্ৰশ্ন আমাৰ ভিডিঅ' জাৰ্নেলিষ্ট ৰাজাৰ সৈতে ধনশ্ৰী বৈশ্য আছাম টক্স